Hello guys, welcome to my channel Stay Happy with Janvi. তো এইটো মোৰ প্ৰথম ভিডিঅ' হয়। মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ইউটিউব ভিডিঅ' বনাম কিন্তু হয়তো কিছুমান পৰিস্থিতি আৰু বিশেষকৈ ফোনৰ কাৰণে মই বনাব পৰা নাছিলোঁ। তো মোৰ নতুন ফোন আহি গ'ল আৰু ভাবিছোঁ মই ইউটিউব ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিওঁ। তো গাইজ মোৰ এই চেনেলটোত আপোনালোকে বহুত ধৰণৰ ভিডিঅ' দেখা পাব, যেনে ব্লগ ভিডিঅ', হল ভিডিঅ', চেলেঞ্জ ভিডিঅ', বিভিন্ন ধৰণৰ ভিডিঅ'। চ' গাইজ আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব, যিহেতুকে মই ইউটিউব জগতত নতুন মানুহ, মই ইমান এটা নাজানো। আপোনালোকে কিবা ভুল দেখিলে মোক জনাব, মোক কমেণ্ট বক্সত জনাই দিব যে এইটো বস্তু ভাল হোৱা নাই, এয়া ভাল হোৱা নাই। আশা কৰোঁ আপোনালোকে মোক বহুত ছাপোৰ্ট কৰিব। আৰু প্ৰথমে এটা কথা কৈছোঁ যে মই হাজোৰ মানুহ, তো মোৰ হাজোৰ ভাষা ওলাব এইটো খাটাং, তাত ভুল নুবুজিব। মানুহ সদায় ৰিয়েলিটিত চলিব লাগে বুলি এষাৰ কথা আছে, তথাপিও মই মানে বনাই আপোনালোকক লিখিতত কৈ আছোঁ কথাখিনি, কিন্তু মই অৰিজিনেল মই হাজোৰ মানুহ, গাঁৱৰ ছোৱালী। তো আহক, মোৰ প্ৰথম ভিডিঅ' হিচাপে মই এই যে নতুন ফোনটো লৈছোঁ ইউটিউব ভিডিঅ' বনাম বুলি, তো এই ভিডিঅ'টোৰে মই আপোনালোকক আনবক্সিং কৰি দেখুৱাওঁ। ফোনটো আহিব আজি এদিন হ'ল, মই সেই ফোনটোৰে শ্বুট কৰি আছোঁ। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফোনটো মই আমাজনৰ পৰাই ল'লোঁ। সকলোৱে কয় যে আমাজনৰ যিবোৰ ইলেক্ট্ৰিকেল বস্তু আছে সেইবোৰ বহুতে ভাল আহে। এই ফোনটোৰ যিটো পেকিং আছে মোৰ খুবেই ভাল লাগিছে পেকিংটো। আৰু এয়া মই ফোনটো ওলাব লৈছোঁ। এইটো প্ৰথমটো এনেকুৱা ফোন হয় যি ফ্লেগশ্বিপ কিলাৰ ফোন হয়, ঠিক আছে। আৰু এইটো প্ৰথমটো ফোন যাৰ পিছফালে যোনটো ইণ্টিগ্ৰেশ্যন আছে ন, এইটো অপ্প' আৰু ওৱান প্লাছৰ মিক্স আছে, ঠিক আছে। আৰু পোনপ্ৰথমে আমি পাম আপোনাৰ ইয়াৰ ডকুমেণ্টেশ্যন বক্সটো। ইয়াৰ ভিতৰত আমি এয়া চিম কাৰ্ড টুল, এইটো কেছ কভাৰটো ভালে। আকৌ ইয়াৰ বক্সটোৰ ভিতৰত আছে আপোনাৰ ৰেড কেবল কাৰ্ড, কিছুমান মেম্বাৰশ্বিপ কাৰ্ড, কুইক ষ্টাৰ্ট গাইড এণ্ড ছেফটি ইনফৰমেশ্যন প্লাছ ষ্টিকাৰ। ৰেড কেবল কাৰ্ডখনৰ বহুত কাম আছে, আপোনালোকে ইউটিউবৰ বেলেগ ভিডিঅ'ত চাই ল'ব। এইটো কিবা এটা কাম আছে, মই এতিয়ালৈকে চালু কৰা নাই অৱশ্যে। যদি মই কৰোঁ আপোনালোকক মই দেখুৱাই দিম, তাৰো ভিডিঅ' এটা দি দিম। একচুৱেলি মই ফোনটো লৈ বহুত এক্সাইটেড হৈ আছিলোঁ। ফোনটো প্ৰথমে চাইছোঁ, আপোনালোকৰ মিছা কথা নকওঁ, কিন্তু বাকীবোৰ বস্তু চোৱা নাছিলোঁ। ভাবিছোঁ একেলগে ৰিভিউটো কৰি দিম। ফোনটো বহুত লাইট ৱেইটৰ হয়, মানে ইমানেই ভাল লাগে ন, আপোনাৰ হাতত ল'ব বহুত মানে কমফৰ্টেবল হয়। আৰু মই আপোনাক ডিছক্ৰিপশ্যনত ইয়াৰ সকলোখিনি বস্তু দি দিম আৰু ইয়াৰ লিংকটো দি দিম, আপোনালোকে আমাজনত যাই চেক কৰিব পাৰে। চ' সম্পূৰ্ণ ফোনটো খোলাৰ পিছত মই ইয়াত এপছসমূহ ডাউনলোড কৰি ল'লোঁ ইতিমধ্যে। ইয়াতে আপোনাৰ ইনষ্টাগ্ৰাম, হোৱাটছআপ এইবোৰতো সকলোৰে প্ৰিয়, আপোনাৰ সকলোৱে জানে VN এপ কিমান প্ৰয়োজন আজিকালি। আকৌ ডিজনি প্লাছ, হটষ্টাৰ, দেন পাবজিটো মোৰ ফেভৰেট হয় একচুৱেলি। আকৌ কিছুমান ইম্পৰ্টেণ্ট এপছ, গুগল পে'টো সকলোকে লাগেই আজিকালি, স্নেপচেট, ক্লাছৰুম, গুগল মিট, এক্সেট্ৰা এক্সেট্ৰা। আহকচোন আমি ফটো কোৱালিটিটো চাই লওঁ। ফটো কোৱালিটিটো মই আপোনালোকক সেইটো স্ক্ৰীন ৰেকৰ্ডিঙেৰে আপোনাক মানে মই ফটো কোৱালিটিটো দেখুৱালোঁ। ইমান এটা ক্লিয়াৰ অহা নাই এইটো, যিহেতুকে মই ফোনটো আপোনালোকে জানে যে ফোনটো যদি আমি ফটো চাইজত লওঁ তেনেহ'লে আপোনাৰ ফোনটো ডাইৰেক্ট ক্লিয়াৰ নাহে ন। তো এইটো মোৰ মাৰ ফোনটো, যিটোৰে মই শ্বুট কৰি আছিলোঁ, এইটো মই দেখাই দিলোঁ আপোনালোকক। বেছি তাড়াতাড়িতে চাৰ্জাৰৰ ৰিভিউটো দিবই পাহৰি গ'লোঁ। ইয়াৰ যিটো কেবল আছে ডাইৰেক্ট ৰেড কালাৰ নহয়, ছিগনেচাৰ ৰেড কালাৰ। আৰু এইটো ৱাৰ্প চাৰ্জ 65W আৰু 65 ভল্টৰ ফাষ্ট চাৰ্জ হয় ইয়াতে। বেছি টাইম নালাগে চাৰ্জ হওঁতে। বহুতেই ভাল, মানে আপোনালোক মই কি কওঁ আৰু, ইউজ কৰিলে গম পাব।
চ' গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক নিশ্চয় জনাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব আৰু প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব প্লিজ 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 তো আজিলৈ ইমানে বাই বাই